নমস্কাৰ আজি মই বনাবলৈ ওলাইছো মুৱা মাছৰ দুটা ৰেচিপি তাৰ বাবে মই লৈছো অলপমান মুৱা মাছ কেইটামান পিয়াজ চকলিয়াই লৈছো আদা অকন ৰুকি লৈছো অলপমান পিয়াজ কুটি লৈছো জলকীয়া কেইটামান ফালি লৈছো আদা পাত লৈছো এতিয়া এটা বাউলত মাছ কেইটামান লৈ লৈছো মই এতিয়া এটা বাউলত অলপমান মুৱা মাছ লৈ লৈছো এইখিনিতে মই দি দিছো আগতে কুটি থোৱা অলপমান জলকীয়া কুটি থোৱা আদাৰ পাত আৰু অলপমান ৰুকি থোৱা আদা এই গুটেইখিনি লগতে দি দিছো মিহিকে কুটি থোৱা অলপমান পিয়াজ এইখিনি লগত দিছো মই অলপমান গুড়া মছলা আধা চাহ চামুচ জলকীয়া গুড়া আধা চাহ চামুচ জিৰা গুড়া আৰু আধা চাহ চামুচ ধনিয়া গুড়া ইয়াৰ লগতে দি দিছো মই সোৱাদ অনুযায়ী নিমখ আৰু অলপমান মিঠাতেল এই গুটেই সামগ্ৰীখিনি মই অলপমান হালধি গুড়া দি ভালদৰে মেৰিনেট কৰি থম এতিয়া মই অন্যফালে গেছত কলপাত কেইখন অলপমান সেকি লম যাতে কলপাত কেইখন ফাটি নাযায় তাৰ বাবে প্ৰতিখন কলপাত মই এনে ধৰণে সেকি লৈছো মই 4খন কলপাত লম যেহেতু এখন কলপাত দিলে পুৰি যাব পাৰে সেই কাৰণে 4খন কলপাত এইদৰে সেকি লৈছো এতিয়া মই এখন ডাঠ তাৱা পাতি লৈ তাৰ ওপৰত দুখন কলপাত দি দিছো এই কলপাত দুখনৰ ওপৰত মই এতিয়া মেৰিনেট কৰি থোৱা মাছখিনি দিম এতিয়া পাতৰ ওপৰত মাছখিনি ভালদৰে বহলাই মেলি দিম যাতে মাছখিনি ভালদৰে এটা এটা হৈ সিজি পৰে এতিয়া আন দুখন কলপাতৰে মাছখিনি ভালদৰে ঢাকি দিম আৰু তাৰ ওপৰত দুইখন কলপাত দিম আৰু তাৰ ওপৰত এতিয়া মই এখন ঢাকনিৰে ভালদৰে মাছখিনি ঢাকি দিম এতিয়া মই বনাবলৈ ওলাইছো আকৌ মুৱা মাছৰে গাছ টেঙাৰ ভাজি এই ভাজিৰ কাৰণে মই কেইটামান মুৱা মাছ এটা বাউলত লৈ লৈছো তাতে দি দিছো নিমখ হালধি আৰু অকণ আদা বটা গোটেই সামগ্ৰীখিনি মই ভালদৰে বাউলটোত মিহলাই লৈছো আনফালে মোৰ কেৰাহীখন গৰম হোৱাত তাত অলপ মিঠাতেল দি মাছখিনি অলপ অলপকৈ ভাজি লওঁ পাতত দিয়া মাছখিনি এটা সাইড হৈ যোৱাৰ বাবে এতিয়া মই পালটিয়াই দিম যাতে মাছখিনি ইটো সাইডো ভালদৰে সিজি উঠে এতিয়া ভাজা মাছখিনি হৈ যোৱাৰ বাবে সেইখিনি কাঢ়ি দি তাতে থকা তেলখিনিত আৰু থকা মাছখিনি দি দিম এতিয়া সম্পূৰ্ণৰূপে গোটেই মাছখিনি ভাজি হোৱাত মই গোটেই মাছখিনি এখন থালিত কাঢ়ি ললোঁ আৰু এতিয়া থকা তেলখিনিতে পিয়াজ আৰু জলকীয়া দি ভালদৰে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লম এতিয়া সেই পিয়াজখিনি ভালদৰে ভাজি হোৱাত তাতে মই মাছখিনি ঢালি দিলোঁ অলপমান ভালদৰে মিহলাই লৈ তাতে সোৱাদ অনুযায়ী আকৌ অলপ হালধি আৰু নিমখ দি দিলোঁ এতিয়া পিয়াজ আৰু মাছখিনি ভালদৰে মই মিহলাই লম এতিয়া মাছ আৰু পিয়াজখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত অলপমান গাছ টেঙা ইয়াতে মই দি আকৌ ভালদৰে ভাজি লম গাছ টেঙা ভালদৰে ভাজি হোৱাৰ পাছত তাতে মই কেইটামান মান ধনিয়া পাত ভাল মিহিকৈ কুটি দি দিম আনফালে মোৰ পাতত দিয়া মাছখিনিও ভালদৰে সিজি গৈছে এয়া চাওকচোন কিমান ধুনীয়া হৈছে মুৱা মাছৰ দুইটা ৰেচিপি মোৰ সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে পাতত দিয়া মুৱা মাছটো পৰিৱেশন কৰাৰ আগতে অলপমান নেমু চিপি দিব খাই যথেষ্ট ভাল পাব যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব